নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজিৰ এই ভিডিঅ'টি CTETৰ আছামিজ লেংগুৱেজৰ কাৰণে অতিকে দৰকাৰী, কিয়নো এই ভিডিঅ'টিত আমি আলোচনা কৰিছোঁ আছামিজ লেংগুৱেজৰ কাৰণে অত্যন্ত দৰকাৰী কিছুমান প্ৰশ্নৰ ওপৰত আলোচনা। এই প্ৰশ্নবোৰ প্ৰিন্সিপালছ অফ লেংগুৱেজ টিচিং অৰ্থাৎ ভাষা শিক্ষণৰ সিদ্ধান্তৰ ওপৰত আধাৰিত। ভাষা শিক্ষণৰ বিভিন্ন সিদ্ধান্তবোৰৰ ওপৰত আমি আমাৰ লাষ্ট ভিডিঅ'টিত আলোচনা কৰিছোঁ। আপুনি তলত দিয়া লিংকৰ সহায়ত আগৰ সেই ভিডিঅ'টি চাব পাৰিব। তেন্তে আহক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটি হৈছে, ভাষা শিক্ষণৰ ক্ষেত্ৰত সামাজিক অন্তৰ্ক্ৰিয়াক সৰ্বাধিক গুৰুত্ব দিছে। অপশ্যনবোৰ স্কিনাৰ, ভাইগটস্কি, চমস্কি, জিন পিয়াজ। ভাষা শিক্ষণৰ ক্ষেত্ৰত সামাজিক অন্তৰ্ক্ৰিয়াক সৰ্বাধিক গুৰুত্ব দিছে মনোবিদ ভাইগটস্কিয়ে। নেক্সট কুৱেশ্যন, ভাষা আৰু চিন্তনৰ মাজত সম্বন্ধ থাকে উক্তিটো সম্পূৰ্ণ শুদ্ধ, আংশিকভাৱে শুদ্ধ, সম্পূৰ্ণ ভুল, নিৰৰ্থক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ সম্পূৰ্ণ শুদ্ধ। ভাষা আৰু চিন্তনৰ মাজত সম্বন্ধ থাকে, কিয়নো শিশুৰ ভাষাৰ শিক্ষণ যিমান বেছি হ'ব শিশুৰ চিন্তনৰ উৎকৰ্ষ সাধনো সিমানেই বেছি হ'ব। নেক্সট কুৱেশ্যন, ভাষা শিক্ষণৰ সময়ত শ্ৰেণীকক্ষত আৱশ্যক হ'ব। অপশ্যনবোৰ ভাষাৰ পাঠ্যপুথিত বিশেষ ধ্যান দিয়া, মান্য বা লক্ষ্য ভাষাতে শিশুসকলে কথা পাতিব, শিশুসকলৰ অত্যাধিক পৰীক্ষা ল'ব লাগে, ভাষিক পৃষ্ঠভূমিৰ আধাৰত কোনো ছাত্ৰ ছাত্ৰীকে গুৰুত্বহীন বুলিব নালাগে। যদি ভাষা শিক্ষণৰ সময়ত আৰু ভাষাৰ শ্ৰেণীকক্ষৰ কথা কোৱা হৈছে, তেতিয়া শিক্ষকৰ কাৰণে আটাইতকৈ বেছি আৱশ্যক হ'ব যে তেওঁ সকলো ছাত্ৰ ছাত্ৰীকে অৰ্থাৎ ভিন ভিন ভাষা কোৱা ছাত্ৰ ছাত্ৰীকো সমানে গুৰুত্ব দিব লাগিব। কোনো ছাত্ৰ ছাত্ৰীকে তেওঁ ভাষাৰ আধাৰত গুৰুত্বহীন বুলিব নালাগে। গতিকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, উচ্চ প্ৰাথমিক স্তৰত ভাষা শিক্ষণৰ প্ৰধান উদ্দেশ্য বিভিন্ন সাহিত্যিক লেখনিবোৰৰ গভীৰতম জ্ঞান প্ৰাপ্ত কৰা, সৰব পঠনৰ কৌশল আয়ত্ত কৰা, ভাষাৰ সৌন্দৰ্যবোধ পৰিচয়, শিশুৰ নিজা অনুভৱৰ আধাৰত ভাষাৰ সৃজনশীল ব্যৱহাৰ। গতিকে উচ্চ প্ৰাথমিক স্তৰৰ কথা কোৱা হৈছে য'ত ক্লাছ 6, 7 আৰু 8 ধৰা হয়। এই শ্ৰেণীবিলাকত ভাষাৰ শিক্ষণৰ প্ৰধান উদ্দেশ্য হৈছে যে শিশুসকলে নিজৰ অভিব্যক্তিবোৰ ভাষাৰ সহায়ত প্ৰকাশ কৰিবলৈ শিকোৱাটো। সেয়ে হৈছে উচ্চ প্ৰাথমিক স্তৰত ভাষা শিক্ষণৰ প্ৰধান উদ্দেশ্য। গতিকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, শিশুৰ ভাষাৰ ৰচনাত্মক শৈলীৰ মূল্যায়নৰ বাবে সৰ্বোৎকৃষ্ট পদ্ধতি হৈছে শ্ৰুতলিপি, গোট পৰীক্ষা, শিশুসকলক নিজৰ ভাল বেয়া অনুভৱ লিখিবলৈ কোৱা, প্ৰশ্ন উত্তৰ লিখোৱা। গতিকে শিশুৰ ভাষাৰ ৰচনাত্মক শৈলীৰ মূল্যায়নৰ কাৰণে সৰ্বোৎকৃষ্ট উপায়টো যদি আমি চাওঁ, তেন্তে শিশুৱে যদি নিজৰ অনুভৱবোৰ ভাষাৰ সহায়ত প্ৰকাশ কৰিব পাৰিছে নে পৰা নাই, যদি পাৰিছে তেন্তে আমি বুজিম যে শিশুৱে ভাষাৰ শিক্ষণৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছে। গতিকে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, NCF 2005 মতে তলৰ কোনটো সত্য? ভাষা কেৱল ভাষাৰ শ্ৰেণীতহে সীমিত হ'ব লাগে, ভাষা শিক্ষণ এক প্ৰকাৰে অন্য বিষয়ৰ শ্ৰেণীটো হৈ থাকে, শিশুসকলে বিদ্যালয় অহাৰ পিছতে ভাষা শিকে, প্ৰাথমিক স্তৰত ভাষা শিকাওঁতে কেৱল পঠনত গুৰুত্ব দিব লাগে। NCF 2005 অৰ্থাৎ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 মতে ভাষা শিক্ষণ এক প্ৰকাৰে অন্য বিষয়ৰ শ্ৰেণীটো হৈ থাকে। অৰ্থাৎ ভাষাৰ শ্ৰেণীকক্ষতো ভাষা শিক্ষণ হ'বই, তাৰ লগতে সমাজ বিজ্ঞান, অংক এইবোৰ বিষয় শিকাওঁতেও ভাষাৰ শিক্ষণ পৰোক্ষভাৱে চলিয়ে থাকে। গতিকে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ভাষাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? ভাষা অনিবাৰ্যভাৱে লিখিত হ'ব লাগে, ভাষাই ব্যাকৰণ মানি চলে, ভাষা এক নিয়মবদ্ধ ব্যৱস্থা, ওপৰৰ আটাইকেইটা সত্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কিয়নো ভাষা হৈছে এক নিয়মবদ্ধ ব্যৱস্থা। ভাষাই কিছুমান নিৰ্দিষ্ট শব্দৰ জৰিয়তে বা নিৰ্দিষ্ট বাক্য গাঁথনিৰ জৰিয়তে ভাষাত আদান প্ৰদান চলে। গতিকে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন এ যদি চাওঁ, ভাষা অনিবাৰ্যভাৱে লিখিত হ'ব লাগে, নহ'বও পাৰে কিছুমান ভাষা অকল
আছে ভাষাই অপশ্যন বি ভাষাই ব্যাকৰণ মানি চলে এয়া বাধ্যতামূলক নহয় ভাষাৰ কাৰণে ভাষাই ব্যাকৰণ মানি নচলিবও পাৰে গতিকে অপশ্যন চি হৈছে শুদ্ধ উত্তৰ গতিকে প্ৰিয় বন্ধুসকল আজি আমি আলোচনা কৰিলোঁ চিটেটৰ আছামিজ লেংগুৱেজৰ কাৰণে দৰকাৰী কিছুমান প্ৰশ্নৰ ওপৰত আলোচনা আমি আমাৰ নেক্সট ভিডিঅ'টিত ইয়াৰ পিছৰ প্ৰশ্নবোৰ আলোচনা কৰিম আজিৰ ভিডিঅ'টি যদি ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপুনি আমাৰ চেনেলটো আজি প্ৰথমবাৰ কাৰণে চাইছে তেন্তে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আপুনি টেট বা চিটেট সংক্ৰান্তীয় আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ সময়মতে পাব পাৰে তেন্তে বন্ধুসকল আজিলৈ ইমানেই